নমস্কাৰ আমাৰ ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে যে আমি অলৰেডি বহুকেইটা বিষয়ৰ প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰি আহিছোঁ। আমি ইতিমধ্যে যিমানখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ সেইবোৰ কেৱল আপোনালোকৰ সহায় হোৱাকৈহে আলোচনা কৰিছোঁ। আপোনালোকে পাৰিলে হুবহু নিলিখিব। সকলোৰে উত্তৰবোৰ অলপ পৃথক হ'ব লাগে। সকলোৱে বুজি বুজি লিখক, কিয়নো এনেকুৱা প্ৰশ্নই আপোনালোকে পৰীক্ষাত পাব আৰু এনেধৰণেই লিখিব পাৰিব। এছাইনমেণ্টসমূহ ছাবমিট কৰাৰ সময় চমু চাপিছে। গতিকে নিজৰ নিজৰ এছাইনমেণ্টসমূহ আপোনালোকে খুব সুন্দৰকৈ পৰিপাটিকৈ লিখিব চেষ্টা কৰক আৰু লাষ্ট ডেটৰ আগত জমা দিয়ক। এইখিনিতে এটা কথা কওঁ, আপোনালোকক যদি এছাইনমেণ্টৰ ফ্ৰণ্ট পেজ আপোনালোকে বিচাৰে তেন্তে আমাক কমেণ্ট কৰি জনাব। আমি আপোনালোকৰ সকলোৰে সহযোগ পালে ফ্ৰণ্ট পেজ সুন্দৰকৈ বনোৱাৰ আভাস দিব পাৰিম। আমি একোটা বিষয়ৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি চিৰিয়েলি দিব চেষ্টা কৰিছোঁ যদিও ক'ৰবাত দুই এটা আমাৰ ৰখি গৈছে, কিয়নো সকলোৰে বিষয়সমূহ বেলেগ বেলেগ। সকলোৰে যাতে সুবিধা হয়, সকলোৱে যাতে এটা আভাস পায়, সেই অনুযায়ী সকলোৰে সুবিধা হোৱাকৈ আমি যিমানখিনি পাৰিছোঁ বিভিন্ন বিষয়ৰ দুই এটা প্ৰশ্নৰ উত্তৰ আমি দিব চেষ্টা কৰিছোঁ। তাৰ মাজতে কোনোবাটো বিষয়ৰ কোনোবাখিনিত এটা ক'ৰবাত দুটা সেনেকৈ কুৱেশ্যন আনচাৰ আমাৰ ৰখিও গৈছে। আমি লাষ্ট ডেট 10 তাৰিখৰ আগত দিব চেষ্টা কৰিম যিমানখিনি পাৰোঁ আপোনালোকৰ সুবিধা হোৱাকৈ। আৰু আপোনালোকৰ কি বাদ পৰি গৈছে আমাক কমেণ্ট কৰি জনাব, তেতিয়া আমাৰ মনত পৰে আৰু দিবলৈও আমাৰ সুবিধা হয়। এতিয়া আহোঁ ভিডিঅ'টোৰ মাজলৈ। আজি আমি যিটো প্ৰশ্ন আলোচনা কৰিব লৈছোঁ সেই প্ৰশ্নটো আছিল EVS ছাবজেক্টৰ শেষৰটো প্ৰশ্ন। অলৰেডি আমি গোটেইকেইটা প্ৰশ্নই আলোচনা কৰিছোঁ EVS ছাবজেক্টৰ, আৰু এই প্ৰশ্নটো আমাৰ থাকি গৈছিল। বহুতে আমাক কমেণ্ট কৰিছিল এই শেষৰ প্ৰশ্নটোৰ কাৰণে। চ' আজি আমি সেই প্ৰশ্নটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে প্ৰশ্নটো হুবহু নিলিখিব, আমি এটা আপোনালোকক জাষ্ট আভাস দিবলৈ আনিছোঁ। বিষয়বস্তুখিনি আপোনালোকে পঢ়ি চাব, বুজি লওক, তাৰপিছত আপোনালোকে নিজে বনাই লিখিবলৈও চেষ্টা কৰিব। অলপ সাল সলনিকৈও লিখিব পাৰে আপোনালোকে। আহক এতিয়া আমি ভিডিঅ'টো চাওঁ। প্ৰশ্নটো আছিলে ব্ৰহ্মপুত্ৰ নদীৰ ক্ষয় আৰু ইয়াৰ নিয়ন্ত্ৰণৰ সৈতে জড়িত যিকোনো প্ৰকাশিত ঘটনা অধ্যয়নৰ বিষয়ে সমালোচনামূলক আলোচনা কৰক। আহক উত্তৰটো কি আছে চাই লওঁ। ব্ৰহ্মপুত্ৰ নদীৰ ক্ষয় আৰু ইয়াৰ নিয়ন্ত্ৰণৰ সৈতে জড়িত আটাইতকৈ উল্লেখযোগ্য ঘটনা অধ্যয়নবোৰৰ ভিতৰত এটা হৈছে অসমৰ মাজুলী দ্বীপত খহনীয়া নিয়ন্ত্ৰণৰ ঘটনা অধ্যয়ন। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী কেইবা দশক ধৰি ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা হোৱা খহনীয়াৰ ফলত গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। মাজুলী দ্বীপটোত ভূমিৰ ব্যাপক ক্ষতি হোৱা দেখা যায়, যাৰ ফলত ইয়াৰ সাংস্কৃতিক ঐতিহ্য, কৃষি কাৰ্যকলাপ আৰু স্থানীয় লোকসকলৰ জীৱিকাৰ প্ৰতি ভাবুকি অহা দেখা যায়। ধাৰাসাৰ বৰষুণ, ঋতুগত তাৰতম্য আৰু অতিৰিক্ত পলসে ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰ দ্ৰুত গতিত খহাই পেলায়। এনেবোৰ কাৰণৰ ফলত মাজুলীত বসবাস কৰা স্থানীয় লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰে। ইয়াৰ উপৰিও অন্যান্য কাৰকবোৰৰ ভিতৰত আছে বন ধ্বংস,
অনুপযুক্ত নদী ব্যৱস্থাপনা আৰু ওপৰৰ বান্ধৰ ফলত পলস জমা হোৱা হ্ৰাস, যি খহনীয়াৰ হাৰ বৃদ্ধি কৰে। মাজুলী দ্বীপত গ্ৰহণ কৰা খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাবোৰ তলত আলোচনা কৰা হ'ল। নদীবান্ধ প্ৰশিক্ষণৰ কাম, ইয়াত অন্তৰ্ভুক্ত আছে ব্ৰহ্মপুত্ৰ, নদীৰ পাৰত বান্ধ নিৰ্মাণ কৰা। এই বান্ধৰ প্ৰাথমিক লক্ষ্য হৈছে নদীখনক ইয়াৰ গতিপথ সলনি কৰাত বাধা দিয়া আৰু অসুৰক্ষিত অঞ্চলবোৰক পানীৰ ধ্বংসাত্মক শক্তিৰ পৰা সুৰক্ষিত কৰা। বানপানী ৰোধ ব্যৱস্থাপনা, এই ব্যৱস্থাটোত নদীৰ প্ৰৱাহ কঢ়িয়াই আনি প্লাৱনভূমি পৰিচালনা কৰা, নদীৰ পাৰবোৰ ক্ষয় কৰিব পৰা পলস হ্ৰাস কৰা আদি অন্তৰ্ভুক্ত আছে। ইয়াৰ ভিতৰত এটা ব্যৱস্থাপনা হ'ল ড্ৰেজিং, যি পানী অধিক মুক্তভাৱে প্ৰভাৱিত হ'বলৈ দিয়ে আৰু পাৰত অত্যাধিক পলস জমা হোৱাত প্ৰতিহত কৰে। গছ-গছনি ৰোপণ, এই পদ্ধতিটোৱে নদীৰ পাৰত মাটি স্থিৰ কৰিবলৈ বাঁহ আৰু অন্যান্য গছ-গছনি ৰোপণৰ ওপৰত গুৰুত্ব দিয়ে। এই উদ্ভিদৰ শিপাবোৰে মাটি মজবুত কৰি ৰাখে, যাৰ ফলত খহনীয়া হোৱাৰ সম্ভাৱনা হ্ৰাস হয়। এইটো পদ্ধতি বানপানীৰ ফলত হোৱা খহনীয়া ৰোধ কৰিবলৈ অৱলম্বন কৰিব পাৰি। সম্প্ৰদায়ৰ ভূমিকা, এই নিয়ন্ত্ৰণ ব্যৱস্থাটোত স্থানীয় জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। সজাগতা কাৰ্যসূচী আৰু কিছুমান পদক্ষেপ গ্ৰহণ কৰি খহনীয়া ৰোধিবলৈ ব্যৱস্থা ল'ব পাৰে, যেনে নদীৰ কাষৰীয়া অঞ্চলসমূহত মাটি ধৰি ৰাখিব পৰা গছ ৰোপণ। কৃত্ৰিম দ্বীপ নিৰ্মাণ, নদীৰ প্ৰাকৃতিক প্ৰৱাহৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ কৃত্ৰিম দ্বীপ সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰিব পাৰে। এই কৃত্ৰিম দ্বীপবোৰে দ্বীপটোৰ উপকূলীয় অঞ্চলত নদীৰ প্ৰত্যক্ষ প্ৰভাৱ হ্ৰাস কৰিবলৈ বাধা হিচাপে কাম কৰাত সহায় কৰিব পাৰে। ঘটনা অধ্যয়নৰ সমালোচনা, উল্লেখিত এই প্ৰচেষ্টাবোৰে যদিও কিছু পৰিমাণে সহায় কৰিছে, তথাপি মাজুলী দ্বীপত খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা বিভিন্ন প্ৰত্যাহ্বান আৰু সমালোচনাৰ সন্মুখীনো হৈছে। সেইবোৰ হ'ল হ্ৰস্বম্যাদী সমাধান, অভিযান্ত্ৰিক আধাৰিত পদ্ধতি যেনে বেষ্টনী আৰু ক্ৰেইন কম সময়ৰ বাবে কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে, অৰ্থাৎ নদী বান্ধ, কিন্তু প্ৰায়ে দীৰ্ঘম্যাদী সময়ৰ বাবে বিফল হয়। ব্ৰহ্মপুত্ৰ নদীৰ অপ্ৰত্যাশিত প্ৰকৃতিৰ বাবে বানপানীৰ সময়ত, বিশেষকৈ অত্যাধিক বাৰিষাৰ সময়ত এই গাঁথনিবোৰ ক্ষতিগ্ৰস্ত হ'ব পাৰে। পাৰিপাৰ্শ্বিক প্ৰভাৱ, বান্ধ নিৰ্মাণ আৰু পুনৰভেটমেণ্টৰ ফলত নদীৰ প্ৰাকৃতিক জলবিজ্ঞান প্ৰণালীৰ পৰিৱৰ্তন হয়। এইটোৱে জলজ জৈৱ বৈচিত্ৰ্যক প্ৰভাৱিত কৰে আৰু পৰম্পৰাগত মাছ ধৰা পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰা সম্প্ৰদায়বোৰৰ জীৱিকা ব্যাহত কৰে। পাৰিপাৰ্শ্বিক অৱক্ষয়, নদীৰ তলত ড্ৰেজিং আৰু কৃত্ৰিম দ্বীপ নিৰ্মাণৰ ফলত পৰিৱেশৰ অৱক্ষয় অধিক হ'ব পাৰে। এই কাৰ্যকলাপবোৰে প্ৰাকৃতিক পলস প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি বৃদ্ধি কৰিব পাৰে আৰু আৰ্দ্ৰভূমিবোৰ নাইকিয়া কৰিব পাৰে, যি অঞ্চলটোৰ পৰিস্থিতি বিজ্ঞানৰ বাবে গুৰুত্বপূৰ্ণ। উন্নয়ন আৰু সংৰক্ষণৰ মাজত সংঘৰ্ষ, খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাই কেতিয়াবা স্থানীয় লোকসকলৰ কৃষি আৰু বাসস্থানৰ বাবে ভূমিৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে। তদুপৰি বান্ধৰ ব্যাপক ব্যৱস্থাৰে প্ৰাকৃতিক নদীবান্ধৰ গতি, বানপানীৰ গতিশীলতা সলনি কৰে, যি কিছুমান ক্ষেত্ৰত কৃষি উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে। সামাজিক প্ৰভাৱ, খহনীয়াৰ ফলত প্ৰভাৱিত লোকসকলৰ স্থানান্তৰৰ ফলত সামাজিক সংকটৰ সৃষ্টি হোৱা দেখা যায়।
স্থানচ্যুত লোকসকলে প্ৰায়ে তেওঁলোকৰ জীৱন পুনৰ নিৰ্মাণত অসুবিধাৰ সন্মুখীন হয় আৰু চহৰাঞ্চলত গৈ থাকিব লগা হয়। মাজুলী দ্বীপৰ ঘটনাটোৱে নদীৰ খহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জড়িত জটিলতাৰ ওপৰত আলোকপাত কৰে। বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ দৰে এক গতিশীল আৰু জটিল পৰিৱেশত যদিও হ্ৰস্বম্যাদী সমাধানে কিছু সকাহ দিছে, তথাপি সেই পদক্ষেপবোৰৰ দীৰ্ঘম্যাদী সফলতাত অসমৰ্থ হৈছে। ব্ৰহ্মপুত্ৰ অঞ্চলত নদী খহনীয়াৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে অভিযান্ত্ৰিক আৰু পাৰিপাৰ্শ্বিক পুনৰুদ্ধাৰ, বহনক্ষম উন্নয়ন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ সৈতে একত্ৰিত দৃষ্টিভংগীৰ প্ৰয়োজনীয়তা গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও অভিযোজিত ব্যৱস্থাপনা, য'ত বিকশিত পৰিস্থিতিৰ সঁহাৰি স্বৰূপে আঁচনিবোৰ সংশোধন কৰিব পাৰি, বানপ্ৰৱণ এলেকাবোৰত অধিক স্থিতিস্থাপক পৰিস্থিতিতন্ত্ৰ আৰু সম্প্ৰদায় সৃষ্টি কৰাৰ বাবে অত্যাৱশ্যকীয়। এনেদৰে আজি আমি EVS ছাবজেক্টটোৰ শেষৰটি প্ৰশ্ন উত্তৰ সম্পৰ্কে আলোচনা কৰিলোঁ। আপোনালোকক পুনৰবাৰ কৈছোঁ যে আপোনালোকে উত্তৰসমূহ হুবহু নিলিখিব। আপোনালোকক আমি বিষয়বস্তুৰ এটি আভাসহে দিছোঁ। আপোনালোকে ইয়াত আৰু কিবা ইনক্লুড কৰিব পাৰে বা ইয়াৰ পৰা কাটি পেলাই বেলেগ ধৰণে অলপ বনাই লিখিব পাৰে। জাষ্ট আপোনালোকক আমি এটা আভাসহে দিছোঁ। আৰু বহুতখিনি বিষয়ৰ প্ৰশ্ন দিব বাকী আছে এতিয়াও আমি যিমান পাৰোঁ দিবলৈ আমি চেষ্টা কৰিম। চাই থাকিব, চেনেলটো লাইক শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখিব, যাতে নটিফিকেশ্যনসমূহ আপোনালোকে ভিডিঅ'সমূহ প্ৰেৰণ কৰাৰ লগে লগে আপোনালোকে পায়।